সৌভাগ্যৰ দিন আমাৰ বৃহত্তৰ বংশৰ অঞ্চলৰ গণমগ নিবাসী আমাৰ মৰমৰ মহিমনাথ ডাঙৰীয়াই কণ্ঠত দ্বৈত কণ্ঠত মহিমনাথ ডাঙৰীয়া আৰু জুনমণি চৌধুৰী দ্বৈত কণ্ঠত তোমাৰ দুচকুতে 2023 শুভমুক্তি কৰিবলৈ পাই আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত। এইকাৰণে গৌৰৱান্বিত যে আমাৰ এই অঞ্চলত আমাৰ মৰমৰ অতিকৈ মৰমৰ মহিমনাথে যিবিলাক গান এতিয়ালৈকে ৰচিছে বা গাইছে খুবেই ভাল লাগিছে। আৰু আজিৰ এই তোমাৰ দুচকুতে এই গানটি দ্বৈতিকতাৰ গানটি আমাৰ অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি মই আশা ৰাখি তেখেতসকলক আশীৰ্বাদ কৰিছোঁ, যাতে অনাগত দিনত ভগৱানে তেখেতসকলক আৰু ইয়াতকৈ ভাল আমি গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ। আৰু লগতে তেওঁৰ ভৱিষ্যত মংগল কামনা কৰিলোঁ। এইখিনিকে কৈ মই মোৰ এই শুভ মুহূৰ্তত মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত সদৌ বংশৰ পৰা অসমবাসী ৰাইজলৈ আৰু এটা অসমীয়া আধুনিক গীত উপহাৰ দিবৰ এই মুহূৰ্তত উপস্থিত থাকি নিজকে বৰ আহ্লাদিত হৈছোঁ। ইতিমধ্যেই আমাৰ এই বৃহত্তৰ বংশৰ অঞ্চলৰ এক সংখ্যক উদীয়মান শিল্পীয়ে যে অপেচাদাৰীভাৱেই বিভিন্ন সংগীতৰ বিভিন্ন ক্ষেত্ৰত কোনোবাই কৰিঅ'গ্ৰাফী, কোনোবাই মিউজিক এৰেঞ্জমেণ্ট, কোনোবাই কণ্ঠ, কোনোবাই লিৰিক্স, নাইবা কোনোবাই গীতিকাৰ সুৰকাৰ হিচাপে কাম কৰা এটা টীমে আন এটা বৰ ধুনীয়াকৈ গীত সাজু কৰি উলিয়াইছে তোমাৰ দুচকুতে। আৰু এই গোটেই টীমটোৰ লগত থাকি আজি উন্মোচনী আমি কৰিলোঁ। আৰু উন্মোচনী সভাত থাকিবলৈ পাই মই সৰ্বত্ৰ আমাৰ গোটেই টীমটোলৈ জনাইছোঁ। তথাপি মই সুকীয়াকৈ ক'বলৈ হ'লে ইয়াৰ গীতৰ কণ্ঠদান কৰিছে মহিমনাথ ৰাজ আৰু জুনুমণি চৌধুৰীয়ে, লিৰিক নিজে লিখিছে মহিমনাথে, আৰু ইয়াৰ যিটো টিউন আকৌ সুৰ নীলাধৰ আৰু মহিমনাথৰ, মিউজিক এৰেঞ্জমেণ্ট কৰিছে ভৱজ্যোতিয়ে। এই গোটেইটো একে সময়ত আমি ভিডিঅ' হিচাপেও দিছোঁ। অডিঅ' ভিডিঅ' দুয়োটা ফৰ্মতে ইয়াত উপলব্ধ হ'ব, ইউটিউবতো উপলব্ধ হ'ব চাগে দুই এদিনতে। গতিকে মিউজিক এৰেঞ্জমেণ্টটো ভৱজ্যোতি আৰু এই গোটেই ভিডিঅ'টো কাষ্ট কৰিছে বিশ্বজিৎ আৰু অংকিতাই। আৰু লগতে তাত আছে মহিমনাথ, জুনুমণি, কৰিঅ'গ্ৰাফী বিশ্বজিৎ আমাৰ বৈশ্যৰ, আৰু কেমেৰা আব্দুল, এডিটিং আব্দুল। গতিকে এনেকুৱা এটা অপেচাদাৰী টীমে, উদীয়মান শিল্পীৰ এটা টীমে কাম কৰিছে। মই ভাবোঁ গীতটো আঁকোৱালি ল'ব। বিহুৰ সময়ত এবাৰ শুনক এই গীতটো, বিশেষ পইচাৰ খৰচ নাই, প্ৰতিজন শ্ৰোতাই এই গীতটো ইউটিউবত গৈ শুনক, তাৰে কামনা কৰি আৰু ইয়াৰ জৰিয়তে আমাৰ উদীয়মান শিল্পীসকলক, অসমৰ উদীয়মান শিল্পীসকলক অনুপ্ৰাণিত কৰক, তাৰে আশাৰে গীতটো আমি মুকলি কৰিছোঁ। শুনাচোন, কথা এটা কওঁ। কোৱা। তোমাৰ দুচকুত কি যাদু আছে জানো? হে 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 তোমাৰ দুচকুতে কিনো যাদু আছে, চালে চকুৰোৱা তোমাৰ চাৱনিতে কিনো যাদু আছে মোৰ দুচকুতে, মন নুভুলাবা চলাহি কথাৰে, হিয়া মন উঠলে উঠে তোমাৰ বাবে। নিশা আকাশ জিলিকি উঠিছে আজি আমাৰ সদৌ বংশৰৰ বাবে এক গৌৰৱৰ ক্ষণ। আমাৰ কণ্ঠশিল্পী মহিমনাথ অতি মৰমৰ সদৌ বংশৰৰ নয়নৰ মণি। তেওঁ তোমাৰ দুচকুতে যিটো গীত আজি উন্মোচন কৰিলে, তাৰ কাৰণে তেওঁলৈ আমি ধন্যবাদ যাচিছোঁ। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ।
লগতে তেওঁৰ লগত যিসকল শিল্পী কলা কুশলী সকলোকে আমি আমাৰ ফালৰ পৰা বংশৰবাসী ৰাইজৰ হৈ অসমবাসী ৰাইজৰ হৈ বহুত বহুত শুভকামনা যাচিছোঁ। আজি আমাৰ কাৰণে পুনৰ কৈছোঁ অতি ভাল লগা কথা, তেওঁ অসমৰ উদিত নাৰায়ণ হওক আমি কামনা কৰিছোঁ। তেওঁৰ ভইচত বলিউড শিল্পী উদিত নাৰায়ণৰ ভইচ আছে, গতিকে আমি ভাবিম, আমি আশা কৰিম তেওঁ যেন অনাগত দিনত অসমৰ এটা সুকণ্ঠ হয়, এটা ভাল কণ্ঠ হয়, সকলোৰে পৰিচিত এটা কণ্ঠ হওক, তাকে আমি কামনা কৰিছোঁ। এই তোমাৰ দুচকুতে যিটো গান আজি মুকলি কৰা হ'ল আমাৰ এই যাত্ৰা পুথিভঁৰালত, এই গীতটোৱে অসমৰ ৰাইজক আপ্লুত কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। পোনপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু আজি আমাৰ উদীয়মান কণ্ঠশিল্পী মহিমনাথ ৰাজৰ আৰু জুনুমণিৰ কণ্ঠত এটি অসমীয়া ৰোমান্টিক গীতৰ শুভ উন্মোচনী কৰা হয়। এই অনুষ্ঠানত আমাৰ বিশিষ্ট ব্যক্তিসকল আছে আৰু লগতে মই নিজে অভিনয় কৰিছোঁ আৰু মোৰ লগত অভিনয় কৰিছে অংকিতা মালাকাৰে। আৰু এই গীতটি আমাৰ হাজোৰ বংশৰ বিভিন্ন লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা হৈছে আৰু এই গীতটি সমূহ অসমবাসী ৰাইজে যাতে আদৰি লয় আমি তাকে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী অংকিতা মালাকৰ। আজি মহিমনাথ আৰু জুনুমণিৰ কণ্ঠৰ এটি ৰোমান্টিক গীত আপোনালোকৰ মাজলৈ শুভমুক্তি পালে আৰু সমূহ ৰাইজে যাতে এই গীতটো আঁকোৱালি লয় আৰু আগৰ গীতৰ দৰে আমাক মৰম আৰু আশীৰ্বাদ দিয়ে যেন।